Hesto, welcome to Master Himanshu blog. আজি মোৰ মনটো বহুত ভাল লাগি আছে দোস্তো। আজি মানে মই স্কুললে যাম, কেলে যাম আপোনালোকক কম। মই কবিতা আবৃত্তি কৰিছিলো কাৰণে স্কুললে মাতিছে ছাৰহেতে। আজি ভিডিওটো আৰম্ভ কৰিছো। মই কি পিন্ধি আছো বাৰু? কি পিন্ধি আছো বাৰু? ইউনিফৰ্ম পিন্ধি আছো। এটা বলক আজি ভিডিওটো আৰম্ভ কৰো। হেsto বলক। Hesto dah hebat kalau sok sama school. Sok ya sama gate. Sok sama gate sok. Mana school lah? Kami school aja kalau dia sok gate. Dah sah hoy. Dah bolak kita aja. Bolak terus tu. Bolak terus tu ya. Bolak. Hesto dah school aja kalau. Saya dah dukung. Masuk sahet. Sama sahet. Mana se? ऐसा ना साहेब बढ़िया से मुझे बहुत ভাল লাগিছে दोस्तों। बहुत ভাল লাগিছে दोस्तों। आज মোৰ মনটো यार दोस्तों মোৰ মনটো বহুত ভাল লাগিছে दोस्तों। या मैं अच्छा सब सब नहीं अच्छा ऐसा ना ठीक है। কমানন্দ বালিকা ক্লাছৰ আণ্ডাৰত হোৱা ৰাভা দিৱস প্ৰতিযোগিতাৰ বক্তৃতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি অনুষ্ঠান অনুষ্ঠিত হৈছিল সেই অনুষ্ঠানত অংশগ্ৰহণ কৰা আমাৰ বিদ্যালয়ৰ অৰ্থাৎ বচাবকীয়া জ্ঞানপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ হিমাংশু বৰাই দুটা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ বাবে খুব ভাল খবৰ, খুব গৌৰৱৰ কথা। আমি তেওঁক আজি বহু পলমকৈ হ'লেও বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ আৰু এই বঁটা প্ৰদান অনুষ্ঠানত আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল কৰ্মচাৰীসকল উপস্থিত আছে আৰু তেওঁৰ অভিভাৱক তথা তেওঁ নিজে উপস্থিত আছে। আমি তেওঁক এতিয়া বঁটা প্ৰদান কৰিবলৈ ওলাইছোঁ। প্ৰথমতে তেওঁক আমি কবিতা আবৃত্তিৰ প্ৰথম পুৰস্কাৰ লাভ কৰাৰ বাবে এটি বঁটা এখন নামপত্ৰ তেওঁ দিবলৈ আগবাঢ়িছোঁ। গতিকে তেওঁ দিবৰ বাবে আমি আহ্বান জনাম। আৰু দ্বিতীয় পুৰস্কাৰটো আমাৰ বিদ্যালয়ৰ সহপ্ৰধান শিক্ষক শ্ৰীযুত দণ্ডপাৰা দেৱী দিব। তেখেতক মই আমি তেওঁক তেখেতক বঁটা প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছোঁ। আমি অনানুষ্ঠানিকভাৱে আৰম্ভ কৰা প্ৰতিযোগিতাৰ বিষয়ে চমুকে দুআষাৰ ক'বলৈ আহ্বান জনাইছোঁ সহপ্ৰধান শিক্ষক শ্ৰীযুত দণ্ডপাৰা দেৱী। মাননীয় জ্ঞানপীঠ বচাবকীয়া জ্ঞানপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা সহকৰ্মীসকল কৰ্মচাৰীসকল তথা বিজয়ী ৰাভা দিৱসত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আৰু বিজয়ী শ্ৰী আমাৰ শ্ৰেণীৰ আমাৰ বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ হিমাংশু বৰা আৰু তেওঁৰ অভিভাৱক। গতিকে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ ইতিমধ্যে সুনাম অৰ্জন কৰিছে আৰু আমাৰ বিদ্যালয়ৰ পৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যি আমাৰ
সুনাম অৰ্জন কৰিলে এই ধাৰা যাতে অব্যাহত থাকে তাৰ বাবে আমি তেওঁক আশীৰ্বাদ দিছোঁ লগতে শুভেচ্ছা জনাইছোঁ যাতে তেওঁ উত্তৰোত্তৰ আৰু লগতে আমি কামনা কৰোঁ গতিকে আমি ইতিমধ্যে অনুষ্ঠানটো অনানুষ্ঠানিকভাৱে অনুষ্ঠিত কৰিলোঁ পৰৱৰ্তীলৈকে পুনৰবাৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু প্ৰতিযোগীগৰাকী অৰ্থাৎ হিমাংশু বৰালৈ আমি পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভৱিষ্যতে তেওঁ এই দিশত আৰু যাতে আগবাঢ়ি যাব পাৰে তাৰে কামনা কৰি এই অনানুষ্ঠানিকভাৱে আয়োজন কৰা অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ প্ৰাইজ এয়া পুৰস্কাৰ আৰু পাইছে নহয় আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই